আপুনি বাৰু কথা কোৱাৰ পৰিৱৰ্তে শুনিহে ভাল পায় নেকি? দলীয় কৰ্মৰ পৰিৱৰ্তে এককভাৱে আপুনি যিবোৰ কাম কৰে সেইবোৰহে আপোনাৰ প্ৰিয় নেকি? বিয়া সবাহ মেল মিটিঙৰ দৰে অনুষ্ঠানত আপুনি ভাগ লোৱাৰ পৰিৱৰ্তে একাকিত্ব অথবা নিৰ্জনতাৰ মাজতহে সময় কটাব বিচাৰে নেকি? বিতৰ্ক আপুনি পৰিহাৰ কৰে নেকি? ৰিস্ক লোৱাৰ আগত অথবা নিজৰ মতামতটো প্ৰকাশ কৰাৰ আগত আপুনি বহুবাৰ চিন্তা চৰ্চা কৰে নেকি? যদিহে এই আটাইকেইটা প্ৰশ্নৰ উত্তৰেই ইতিবাচক হয়, তেন্তে আপুনি বোধ হয় এজন অন্তৰ্মুখী মানুহ। ২০ লাখতকৈ অধিক সংখ্যক কপিৰ বিক্ৰীৰে অভিলেখ ৰচা, ৩০টাতকৈও অধিক ভাষালৈ ভাষান্তৰিত হোৱা, ছানডে টাইমছ আৰু নিউয়ৰ্ক টাইমছত বেষ্ট চেলাৰৰ তালিকাভুক্ত হোৱা কোৱাইট নামৰ গ্ৰন্থখনৰ লেখিকা চুচান কেইনো হৈছে এগৰাকী অন্তৰ্মুখী। প্ৰিন্সটন আৰু হাৰ্ভাৰ্ড আইন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা লেখিকা চুচান কেইনে বিখ্যাত বক্তৃতা মঞ্চ টেডত অন্তৰ্মুখিতাৰ সন্দৰ্ভত এক বিশেষ বক্তৃতা প্ৰদান কৰে, যিটো বক্তৃতাৰ দৰ্শন সংখ্যা হৈছে আজিৰ তাৰিখত ১ কোটিৰো অধিক। কিন্তু প্ৰশ্ন উত্থাপিত হয়, এই বিশেষ গ্ৰন্থখনে ইমান সমাদৰ কিয় লাভ কৰিছে, ইমান জনপ্ৰিয় কিয়নো হৈছে? চুচান কেইনে এই গ্ৰন্থখনত এনে কিনো কথা লিখিলে যিবোৰ কথা পঢ়ি বিশ্বৰ লাখ লাখ পঢ়ুৱৈ উজ্জীৱিত আৰু অনুপ্ৰাণিত হৈছে? অন্তৰ্মুখী আৰু অন্তৰ্মুখিতা, ইণ্ট্ৰভাৰ্ট আৰু ইণ্ট্ৰভাৰ্জন, এই দুয়োটা পৰিভাষাই আমি কম বেছি পৰিমাণে বোধহয় সকলোৱে শুনিছোঁ। আমাৰ আশে পাশে থকা ১/৩ মানুহেই হৈছে অন্তৰ্মুখী। গতিকে সেই হিচাপত ৩জন মানুহৰ মাজত এজন মানুহ অন্তৰ্মুখী হ'বই হ'ব। কিন্তু আমি বাৰু প্ৰকৃততে জানোনে এজন মানুহকনো কেতিয়া অন্তৰ্মুখী বুলি কোৱা হয়? নাইবা কোনবোৰ চাৰিত্ৰিক আৰু মনোবৈজ্ঞানিক বৈশিষ্ট্যৰ জৰিয়তে মানুহ এজনক অন্তৰ্মুখীৰ মানসিকতাত অন্তৰ্ভুক্ত কৰিব পাৰি? বোধ হয় আমি সঠিককৈ নাজানো। তাৰ পৰিৱৰ্তে আমাৰ সমাজত অন্তৰ্মুখীসকলক লৈ কিছুমান আশ্বাসপূৰ্ণ, বিভ্ৰান্তিকৰ আৰু অসত্য কথাহে প্ৰচলিত হৈ আহিছে। তাতকৈও দুৰ্ভাগ্যজনক কথা, অন্তৰ্মুখীসকলৰ চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰায়েই তুলুঙাসূচক, ঠাট্টাধৰ্মী বিশেষণেৰে নামাংকিত কৰা হয় আৰু তেওঁলোকৰ প্ৰকৃতিজাত মানসিক বৈশিষ্ট্যটোক জোৰ জুলুম কৰি প্ৰায়েই সলনি কৰি তেওঁলোকক বহিৰ্মুখী হিচাপে গঢ় দিবলৈ চেষ্টা কৰা হয়। কিন্তু যদিহে গোটেই সমাজখন বহিৰ্মুখী মানসিকতাৰ মানুহৰেই ভৰি পৰিলেহেঁতেন, তেন্তে আমি হয়তো মহাকৰ্ষণৰ সূত্ৰ, আপেক্ষিকতাবাদ, হেৰী পটাৰ, গুগল চাৰ্চ ইঞ্জিন, এপল, স্নাইডাৰ্ছ লিষ্ট অথবা ইটিৰ দৰে চিনেমা উপভোগ কৰিবলৈ নাপালোহেঁতেন। কাৰণ আধুনিক পৃথিৱীৰ একোটা বিশেষ ক্ষেত্ৰত একোটা যুগৰ সূচনা কৰা এই উল্লেখযোগ্য আৱিষ্কাৰ, উদ্ভাৱন, মতবাদ অথবা সৃষ্টিবোৰৰ আঁৰত যিসকল ব্যক্তি আছে, তেওঁলোকো হৈছে একোজন অন্তৰ্মুখী। অৰ্থাৎ তেওঁলোকো আমাৰ পৰিচিত ভাষাত সমাজত মিলামিছা কৰিব নোৱাৰা মানুহ, লাজকুৰীয়া, অল্পভাষী। চুচান কেইনে এইসকল ব্যক্তিৰ শৈশৱ, জীৱন আৰু কৰ্মৰ বিষয়ে পুংখানুপুংখ অনুসন্ধান আগবঢ়াইছে আৰু কিদৰে অন্তৰ্মুখিতাই তেওঁলোকৰ সৃজনীশীলতা আৰু সংবেদনশীলতাক গতিশীল কৰি ৰাখিছিল তাৰ বিষয়ে বৰ্ণনা কৰিছে। অন্তৰ্মুখী আৰু অন্তৰ্মুখিতাৰ পক্ষত সবলভাৱে আৰু তথ্য সমৃদ্ধভাৱে থিয় হোৱা চুচান কেইনে কোৱাইট নামৰ গ্ৰন্থখনৰ জৰিয়তে আৰম্ভ কৰিছে এটা কোৱাইট ৰিভলিউচন, অৰ্থাৎ নীৰৱতাৰ বিপ্লৱ। ২০১২ চনত প্ৰকাশিত হোৱা এই গ্ৰন্থখনত মুঠতে খণ্ড আছে ৪টা আৰু অধ্যায় আছে ১১টা। ১৯৫৫ চনৰ ১ ডিচেম্বৰত এখন বাছত বহি থকা ৰোজা পাৰ্কছ নামৰ অন্তৰ্মুখী মহিলাগৰাকীয়ে এগৰাকী শ্বেতাংগক নিজৰ আসনখন দিবলৈ অমান্তি হোৱাৰ ঘটনাটোৱে পৰৱৰ্তী সময়ত কিদৰে এক যুগান্তকাৰী গণ অধিকাৰ আন্দোলনৰ সূচনা কৰিছিল, সেই বাস্তৱ কাহিনীটোৰে গ্ৰন্থখন আৰম্ভ হৈছে। ইয়াৰ পিছত চুচান কেইনে বহিৰ্মুখী সমাজ ব্যৱস্থাৰ কিছুমান পূৰ্ব আৰোপিত চিন্তাধাৰা আৰু আশ্বাসপূৰ্ণ আচৰণৰ অস্ত্ৰোপচাৰ কৰিছে। তেওঁ বুজাব খুজিছে বহিৰ্মুখীৰ বহুবলগিতাৰ ফলত কিদৰে সংবেদনশীলতা, গভীৰতা আৰু লজ্জাবোধ আঘাতপ্ৰাপ্ত হৈছে আৰু কিদৰে সমাজত অন্তৰ্মুখীসকলৰ বৈশিষ্ট্যক বাৰে প্ৰতি চৰম আঘাত কৰা হৈছে। উল্লেখযোগ্য যে অন্তৰ্মুখী আৰু বহিৰ্মুখী শব্দ দুটা পোনপ্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰিছিল কাৰ্ল গুস্তাভ ইয়ঙে। ইয়ং আছিল ছুইজাৰলেণ্ডৰ এগৰাকী প্ৰসিদ্ধ মনোবিজ্ঞানী।
তেখেতৰ মতে কোনো মানুহেই সম্পূৰ্ণভাৱে অন্তৰ্মুখী আৰু সম্পূৰ্ণভাৱে বহিৰ্মুখী হ'ব নোৱাৰে। কথা হ'ল অন্তৰ্মুখী আৰু বহিৰ্মুখী এই দুয়োটা বৈশিষ্ট্যৰ মাজতে মনোবিজ্ঞানীসকলে এম্বিভাৰ্ট বা উভয়মুখীসকলক স্থান দিছে। এম্বিভাৰ্টৰ চাৰিত্ৰিক বৈশিষ্ট্যত অন্তৰ্মুখী আৰু বহিৰ্মুখী দুই ধৰণৰ বৈশিষ্ট্যই কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। গ্ৰন্থখনৰ দ্বিতীয়টো অধ্যায়ত চুচান কেইনে অন্তৰ্মুখীসকলৰ স্নায়ুগত আৰু জৈৱিক প্ৰক্ৰিয়াসমূহৰ ওপৰত দৃষ্টিপাত কৰিছে। নিউৰোট্ৰান্সমিটাৰ ডপামিনে দুয়ো ধৰণৰ মানসিকতাৰ মানুহক কিদৰে পৃথক কৰিছে সেয়া এক নিৰ্ভৰযোগ্য বিশ্লেষণেৰে এইটো অধ্যায়ত প্ৰকাশ কৰা হৈছে। অন্তৰ্মুখী শিশুকে ধৰি কিশোৰ কিশোৰীক কিদৰে লালন পালন কৰিব লাগে, কিদৰে তেওঁলোকৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ নকৰাকৈ আগবঢ়াই নিব লাগে, কিদৰে এটা পৰিয়ালত থকা বহিৰ্মুখী আৰু অন্তৰ্মুখী লোকসকলৰ মাজত সন্তুলন বৰ্তাই ৰাখিব লাগে, সেয়া গ্ৰন্থখনৰ চতুৰ্থটো খণ্ডত চুচান কেইনে প্ৰকাশ কৰিছে। গ্ৰন্থখনৰ আনবোৰ অধ্যায়ৰ দৰে এইটো অধ্যায়তো তেখেতে বৈজ্ঞানিক বিশ্লেষণ আৰু বস্তুনিষ্ঠ পৰ্যবেক্ষণৰ সহায় লৈছে। সাৱলীল ভাষা, অকাট্য যুক্তিবাদ, অনেক বৈজ্ঞানিক গৱেষণা, সাক্ষাৎকাৰ, সমীক্ষাৰ পৰা সংগ্ৰহিত তথ্যক মনোগ্ৰাহীকৈ তুলি ধৰা কোৱাইট হৈছে প্ৰতিগৰাকী সংবেদনশীল পাঠকৰ বাবেই অৱশ্য পঠনীয় গ্ৰন্থ। এই গ্ৰন্থখনে মানুহক বুজি পোৱাত সহায় কৰে আপোনাৰ আশে পাশে থকা চৰিত্ৰসমূহক বুজি উঠাত। কিতাপখনে মানুহৰ গভীৰতাক আৰু সংবেদনশীলতাক স্পৰ্শ কৰিবলৈ উদগনি যোগাব। তাৰ সমান্তৰালভাৱে নীৰৱ বিপ্লৱৰ সূচনা কৰা চুচান কেইনৰ এই গ্ৰন্থখনত অন্তৰ্মুখীসকলে ভৰপূৰ মনোবল আৰু অনুপ্ৰেৰণা লাভ কৰিব। লগতে লাভ কৰিব নীৰৱতাৰ শক্তিক আৱিষ্কাৰ কৰি নিজৰ জীৱনটো সাফল্যমণ্ডিত কৰাৰ এক অপ্ৰতিৰোধ্য মহামন্ত্ৰ।